মহাবিদ্যালয়ত যৌৱনা শস্য পৰশত কাব্যৰ দিন অনুষ্ঠান সম্পন্ন। সাহিত্য সংস্কৃতিৰ দিশত এখোজ আগুৱাই নিয়াৰ প্ৰয়াসৰে জন্ম লাভ কৰা নৱজাগৰণ তিনিচুকীয়া জিলা সমিতি আৰু সদৌ অসম কবি সন্মিলন মাকুম শাখাৰ সমিতিৰ যৌথ উদ্যোগত তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত মঙলবাৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ পুথিভঁৰালৰ প্ৰেক্ষাগৃহত যৌৱনা শস্য পৰশত কাব্যৰ দিন নামেৰে এখনি কবি সন্মিলন অনুষ্ঠিত হৈ যায়। নৱজাগৰণ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক দিব্যজ্যোতি দিবুৱালে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানটোৰ সঞ্চালনা কৰে দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা চিত্ৰজিৎ শইকীয়াই। নৱজাগৰণৰ শিল্পীসকলে বিভিন্ন গীত নৃত্যৰে মনোৰঞ্জিত কৰি তোলাৰ লগতে প্ৰায় অৰ্ধশতাধিক কবিয়ে কবিতা পাঠ কৰে। মহাশয়, আপুনিতো জানেই পিতাৰ কথা। মাটিৰ দুৰ্দান্ত প্ৰেমিক মাটিতেই মিলি গ'ল 17 বছৰ আগতে। মহাশয়, নাহৰ গুটিৰ শিখাৰ পোহৰত লিখা পঢ়া কৰি শিক্ষিত হোৱাটো জানো মোৰ দুখ? কম কথা কোৱা মানুহবিলাক আচলতে অধিক কথা। নিজৰ লগত যি বেছি কথা পাতে তেওঁ অহংকাৰে থাকিও কথা নপতাই কৰি কথা কি অহৰহ শব্দই অগা দেৱা কৰে, ঔচিত্য অনুচিত্য দলা দিয়ে। আপুনি আছে বুলি কেনেকৈ আপুনি দুখিব তেওঁ? স্বৰূপতে অধিক কথাকেইজনহে প্ৰকৃততে অকলশৰীয়া। এইখিনিতে কৰিব NRLMৰ চোতালত SSGৰ নতুন নাচোনৰ তালে তালে BDU GKY নতুন মুদ্ৰাত ভাহি আহে পাহাৰ সমান পৌষ্য অভিলাষ। কৰো কি খায় পিতা আইৰ সপোনক বাস্তৱ ৰূপ দিম। পিতা আইৰ সপোনক বাস্তৱ ৰূপ দিম। প্ৰেয়সীক নিজৰ কৰিম। নৱজাগৰণ তিনিচুকীয়া জিলা সমিতিয়ে বিগত 20 জুন তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপনৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলা ভিত্তিত অনুষ্ঠিত কৰা চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰাৰ লগতে
নৱজাগৰণৰ কাব্যলোচনী টোপাল আৰু কাব্যবিথিকা কাব্যগোটৰ কাব্যপত্ৰিকা কাব্যবিথিকা উন্মোচন কৰে দুলিয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ডক্টৰ চিত্ৰজিৎ শইকীয়াই। সমগ্ৰ অঞ্চলটোৰ লগতে জিলাখনৰ প্ৰায় 200ৰো অধিক কাব্যপ্ৰেমী তিনিচুকীয়া মহিলা মহাবিদ্যালয়, তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাংস্কৃতিক প্ৰেমিক ৰাইজে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত উপস্থিত থাকে দুলিয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ডক্টৰ চিত্ৰজিৎ শইকীয়া, তিনিচুকীয়া মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ডক্টৰ বন্দনা গোস্বামী, তিনিচুকীয়া সাংস্কৃতিক কৰ্মী অমৃত ৰাজখোৱা, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ঘোষক ভৈৰৱ বৰগোহাঁইকে বিশিষ্ট কবি অৰুণজ্যোতি নিবনুৱা আদি কৰি জিলাখনৰ বহুকেইগৰাকী বিশিষ্ট কবি। নৱজাগৰণ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু সদৌ অসম কবি সন্মিলন মাকুম শাখাৰ সহযোগত আজি তিনিচুকীয়া মহাবিদ্যালয়ৰ পুথিভঁৰালৰ প্ৰাংগণত এখনি সুন্দৰ কবি সন্মিলন হৈ যায় আৰু এই কবি সন্মিলনৰ লগত সংগতি ৰাখি এখনি কাব্য পত্ৰিকাৰ লগতে নৱজাগৰণ তিনিচুকীয়া জিলা সমিতিৰ দ্বাৰা প্ৰকাশিত এখন স্মৃতিগ্ৰন্থৰ শুভ উন্মোচন হৈ যায় আৰু এইখনেই অনুষ্ঠানতে সঞ্চালকৰূপে সভাখন সুন্দৰ আৰু সাফল্যমণ্ডিত কৰি তোলে দুলিয়াজান মহাবিদ্যালয়ৰ তথা সহযোগী অধ্যাপক শ্ৰী ডাক্তৰ চিত্ৰজিৎ শইকীয়া ছাৰদেৱে আৰু লগতে সভাত উপস্থিত থাকে অসমৰ ভিন্ন প্ৰান্তৰ বিশিষ্ট কবিসকল, লগতে উপস্থিত থাকে তিনিচুকীয়া জিলাৰ প্ৰায় সংখ্যক নৱকবি আৰু এইখন সভাতে তিনিচুকীয়া জিলাৰ নৱজাগৰণৰ উদ্যোগত আয়োজিত হোৱা চিত্ৰাংকন আৰু ৰচনাৰ প্ৰতিযোগিতাৰ ফলাফলসমূহ দিয়াৰ লগতে আজি এই অনুষ্ঠানতে সমূহ বঁটা প্ৰদান কৰা হয়। এইখিনিতে তিনিচুকীয়া জিলাৰ ভিতৰত আয়োজন কৰা বঁটাসমূহ পাবলৈ সক্ষম হৈছে শৰ্মাজ্যোতি বিদ্যালয়, সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বিদ্যালয়, জাতীয় বিদ্যালয় তিনিচুকীয়া, লগতে পৰমাণু হাতীয় বিদ্যালয় আৰু এই যিসকল বঁটাৰ প্ৰাপ্ত স্থানপ্ৰাপ্ত আছে তেওঁলোক আমি সকলোটিলৈ আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে এইখন সভাত যিসকল ব্যক্তিয়ে উপস্থিত হৈ আমাক সাফল্যমণ্ডিত কৰিলে আমি তেওঁলোক সকলোৱে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা আশা কৰিলোঁ। তিনিচুকীয়াৰ পৰা কৃষ্ণ কমল বৰাৰ ৰিপৰ্ট 7 নিউজ।